guys, good morning. Welcome to Nikki Vlog. আশা কৰোঁ সকলো ভালে আছে। আজি যেহেতু গৰু বিহুৰ দিনাখন আপোনালোকক গৰু বিহুৰ যিখিনি প্ৰচেছ থাকে আপোনালোকক দেখাম। যিহেতু আমি গাঁৱতে থাকোঁ, গৰু বিহুৰ দিনাখন গৰু গা ধোৱা হয় নদীত। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ আমি এতিয়া সিপাৰে যাম, নদীৰ সিপাৰে এয়া গৰু গা ধুৱাব। বলক গাইজ, আমি গৈ আছোঁ নদীৰ ফালে। আমাৰ গাঁওখনৰ ভিউ এটা দি দিছোঁ, চাওক। এইটো হৈছে আমাৰ গণেশ বাবা। আমি এতিয়া যাই আছোঁ সিটো পাৰে নদীৰ গৰুক গা ধুৱাব। আমাৰ যিহেতু গৰুবিলাক সেইফালে থাকে, সেয়ে আমি নদীৰ সিটো ফালে যাব লাগিব। এয়া বৰমা আৰু বৰতা যাই আছে। বলক ভিডিঅ'টা আগলৈকে চাই থাকক। গাইজ, আমি এতিয়া নাৱত বহি লৈছোঁ আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰ। আৰু এতিয়া আমি ব্ৰহ্মপুত্ৰৰ ওপৰত নাৱেৰে যাম সেইটো পাৰে। চাই থাকক ভিডিঅ'টো। বৰতা আৰু বৰমা আৰু যাম আমি সেইটো পাৰে। আমি গৈ আছোঁ এতিয়া। আমি এতিয়া গৈ আছোঁ আৰু সৰুতে যিহেতু ইয়ালৈ আহিছিলোঁ, তেতিয়া যাব নোৱাৰোঁ, পালাত চুচৰি বাগৰি যাওঁ আৰু তাৰ পৰা নাৱত যাওঁ, নাৱৰ পৰা দৌৰোঁ। এতিয়া গাইজ বহুত ভাগৰো লাগিছে যাই ভিডিঅ'টো চাই থাকক আগলৈ। গাইজ, এয়া চাওক, এতিয়া গোহালিৰ পৰা গৰু উলিয়াই অনা হ'ল আৰু বৰমায়ে এতিয়া মিঠাতেল সানি দিব গৰুকেইটাক। শিঙত লগাই দিয়ে, ঠেংবিলাকতো লগাই দিব। আৰু যিহেতু এয়া মাহ হালধি সানিব লাগিব গোটেইবিলাককে, অলপ অলপ দেখাই দিছোঁ দিয়ক। এয়া মাহ হালধি সানি দি আছে। তাৰপিছত গৰু গা ধোৱা হ'ব, চাই থাকক। ধুনীয়াকৈ দিব দিছে আমাৰ পোৱালিটোই। নতুন গৰুৰ পোৱালি আমাৰ এইটো। হেপী গৰু বিহু ভাই, হেপী গৰু বিহু, সোনকালে ডাঙৰ হ। গাই, যেতিয়া গৰুবিলাক যাই আছে গা ধুবলৈ আৰু এটা এটাকৈ সিহঁতক গা ধুৱাই দিয়া হ'ব। চাই থাকক ভিডিঅ'টো। যিহেতু নদীত পানী কম, সেয়ে আমি ইয়াতে নদীৰ পানী অলপ ৰৈ গৈছে পুখুৰীৰ হিচাপত, ইয়াতে আমি গাটো ধুৱাই দিম। গাইজ, সিহঁতৰ ভয় লাগিছে, পানীত নানামে। চাওক। গাইজ, যিহেতু গৰু ধোৱা হৈ গ'ল আৰু এতিয়া আমি ঘৰত যাম। আৰু যিহেতু গৰু বিহুৰ দিনাখন কৈছিল যে আইতাহঁতে মূৰত মাটিমাহৰ দাইল লগাব লাগে, আৰু আমি যিহেতু কথিত কওঁ, সেয়ে আমি মাহৰ দালি বুলিয়ে কওঁ। আৰু আমি মাহৰ দালি যাই মূৰত লগাম, আৰু বোলে কৈছিল যে আৰু গৰু বিহুৰ দিনাখন মাহৰ দাইল লগালে বোলে মূৰবিলাক ঠাণ্ডা হৈ থাকে আৰু মুখত হালধি লগাব লাগে, যিহেতু বিহু বগা হ'ব। সেয়ে যাই লগাম, আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। গাইজ, এয়া গৰু গা ধুৱাই আছে আৰু এফালে আমাৰ বাচ্ছা বাৰ্তিও গা ধুই আছে। গৰু গা ধোৱা হোৱাৰ পিছত এনেকৈ গা ধুৱে, চাওক। এয়া চাওক, নদীত গা ধুৱাই দিছে কি ধুনীয়াকৈ।
গৰু গা নুধুৱে পানী টানি হ'লেও গৰু গা ধুৱাই দিছে যিহেতু গৰু বিহু সেয়ে গৰু বিহু গা ধুৱাই দিছে পৰিৱেশৰ গাঁও যিটো গাঁৱত থকা মজা সেইটো হয়তো চহৰত থকাজনে নাজানে চাওক আমি গাঁৱত থাকি এইখিনি উপলব্ধি কৰিব পাৰোঁ যে বিহুৰ দিনাখন পৰিৱেশ কেনেকুৱা হয় চাওক পৰিৱেশ সেয়া কুলিৰ মাত এফালে গছৰ নতুন কুঁহিপাত চাওক ইমান ধুনীয়া পৰিৱেশ যিহেতু আজি গৰু বিহু সেয়ে আমি মাটি মাহৰ দাইল মানে মাহৰ দালি আৰু হালধি কেঁচা হালধি লগাই লৈছোঁ আগতে কৈছিল যে মাটি মাহৰ দাইল লগালে মানে মূৰটো ঠাণ্ডা হৈ থাকে আৰু মানে আগতে যিহেতু চেম্পু কণ্ডিশ্যনাৰ নাছিল সেয়ে মাটি মাহৰ দাইলখিনিয়ে চেম্পু কণ্ডিশ্যনাৰৰ কাম কৰিছিল আৰু চাই থাকক ভিডিঅ'টো গাই যে গৰুক যে তেল দিছিল সেই তেল অলপ এনেকৈ কাণত লগাই লওক আৰু সেনেকৈ নাকতো অলপ লগাই দিব লাগে সেয়া লগালে বোলে কিবা মান্যতা আছে যে বেমাৰ আজাৰ কম হয় হয়তো সেইকাৰণে লগাব দিয়ে সেয়া আমিও লগাই লৈছোঁ অলপ যিটো ৰীতি নীতি চলি আহিছে সেয়ে আমিও লগাই লওঁ হয়নে নহয় ৰাইজ গাই যে মই গা ধুই ৰেডি হৈ গ'লোঁ চাব পাৰে বিহু বুলি পিন্ধি লৈছোঁ নতুন গাইজ এয়া পিঠা খাই আছে আৰু এতিয়া আমি চাহ খাম এয়া পিঠা বনাইছে বিহু বুলি আৰু ইয়াতে খাই আছে এয়া বৰমা এইটো এটা আইতা এয়া আমি এতিয়া চাহ খাম গাইজ যিহেতু আজি গৰু বিহু সেয়ে মানে গধূলি দেখুৱাব পাৰিলে ভাল আছিল কিন্তু আমাৰ যিহেতু গোহালিটো নদীৰ সিটো পাৰে থাকে সেয়ে মই গধূলি নাযাওঁ আপোনালোকক কৈয়ে দিওঁ যে গধূলি কি কৰিব গধূলি মানে আমাৰ এইফালে আৰু মানে গৰু বিহুৰ দিনাখনে গৰুক থোপা দিয়া বুলি কোৱা হয় সেই মানে থোপাখিনিত আপুনি ধানৰ তুহ বাঁহৰ পাত আগাৰাৰ পাত এইবিলাক দি থোপা দিয়ে গৰুক যাতে বেমাৰ আজাৰ মানে দূৰ হয় গৰুৰ আৰু লগতে ধূপ চাকি এইবিলাক দিব ধূপ ধূনা আৰু গৰুক লাড়ু পিঠা খোৱা হ'ব নতুন পাঘা দিয়া হ'ব গলত যিহেতু পাঘায়ে দিয়ে সেয়ে আপোনালোকক দেখুৱাই দিছোঁ পাঘাত মানে ৰছীবিলাকত ৰঙা আৰু বগা সূতাৰে গাঁঠি মাৰি দিয়া হয় কাৰণ সেই ৰঙা আৰু বগা সূতাটো মানে যে মানা হয় সিহঁতক এখন গামোচা দিয়াৰ দৰে আৰু দেখুৱাই দিছোঁ আপোনালোকক গাইজ চাওক এয়া পাঘাবিলাকত দেখুৱাই দিওঁ আপোনালোকক এয়া ৰঙা আৰু বগা সূতাৰে গাঁঠি মাৰি থৈছে মানে সিহঁতক এখন গামোচা দিয়া হ'ব আৰু আমাৰ ফালৰ পৰা ৰঙা আৰু বগা সূতা যিহেতু ইয়াতে বস্ত্ৰ নিপিন্ধে সেয়ে পাঘাত এই ৰঙা আৰু বগা সূতাৰে গাঁঠি মাৰি দিয়ে আৰু লগতে বিচনীৰে সিহঁতক বিচিব বিচনীবিলাক আজিৰ পৰা বিচনী মানে চ'তৰ মাহত যিহেতু বিচনীৰে বিচিব নাপায় বুলি কয় আমি শুনিছিলোঁ যে আইতাহঁতে কৈছিল বিচনীৰে বিচিব নাপায় চ'তৰ মাহত কাৰণ গৰুক আগে বিচি দিয়া হয় তাৰে পিছতহে মানুহ বিচ ল'ব পাৰে বিচনীত সেয়ে আজি সিহঁতকো বিচিব মানে সিহঁতৰ যাতে বেমাৰ আজাৰবোৰ দূৰ হয় আৰু মানে শীতল হৈ থাকে আৰু গাটো সেইবাবে বিচ লগোৱা হয় গৰুকো আৰু তাৰে লগতে আপোনালোকৰ যাতে গৰু বৃদ্ধি হয় গোহালিত সেয়ে প্ৰাৰ্থনা কৰে আৰু ভগৱানৰ ওচৰত এইটো আৰু অসমীয়াৰ ৰীতি নীতি গাইজ আৰু আপোনালোকক এটা বস্তু দেখাই দিওঁ যিহেতু আজি আমি দিনটো লঘোণে থাকিম আমি একো নাখাওঁ আৰু মানে চাহ খাম বা বাকী ফল মূল খাম কিন্তু আমি ভাত যিহেতু আজি নাখাওঁ আৰু অসমীয়াৰ পৰম্পৰা মতে নহয় আমাৰ অসমীয়াৰ প্ৰধান হৈছে ভাত সেয়ে আমি আজি ভাতটো খাব নোৱাৰিম সেইকাৰণে আমি ৰাতিৰ খাদ্যত কি খাম আপোনালোকক দেখুৱাই আছোঁ এয়া হৈছে গাইজ পচলা কল পচলা যিটো ভীমকলৰ থাকে পচলা এইটো পচলা আজি খাব লাগে লগতে মাটি মাহৰ দাইল আৰু কালাৰ দালি আমাৰ ঘৰুৱা ভাষাত গাইজ মাহৰ দালি আৰু কালাৰ দালি আৰু কল পচলা এয়া হৈছে মেইন অসমীয়াৰ খাদ্য আজিৰ দিনটোত আপোনালোকে খাইছেনে কমেণ্ট কৰিবচোন যদি খাই পাইছে গাইজ আমাৰ এতিয়া আলহী আহি পালে এইজনী হৈছে মাহী এই গাইজ এয়া আমাৰ আলহী আহি গৈছে এয়া আমাৰ মৰমৰ মাহী মাহী কিবা এটা কৈ দিয়া ফুৰি ভাল লাগিল ইয়াতে আহি আজি নৃত্যৰ কাৰণে এইবিলাক দেখা পালোঁ আৰু বঢ়িয়া লাগিছে দিয়ক ভিডিঅ'টো চাই থাকক আগলৈ মানে গাইজ মই মাহীক অলপ আমাৰ গাঁওখনে ফুৰাই দিলোঁ আৰু এতিয়া আমি শুৱালকুছি যাম মাহী ৰেডি হৈ আছে আৰু ময়ো ৰেডি হৈ যাওঁ অলপ ভিডিঅ'টো চাই থাকক আগলৈ গাইজ আমি এতিয়া শুৱালকুছি আহি পালোঁ আৰু মাহী বিয়াৰ বাবে কাপোৰ কিনিব কি কাপোৰ কিনে দেখুৱাই আছোঁ আপোনালোকক চাই থাককচোন
কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰিব জনাব গাইজ কেনেকুৱা লাগিছে কাপোৰটো এয়া এযোৰ চাইছোঁ কেনেকুৱা লাগিছে এযোৰৰ চাইজ কৰিছে ৰাণী পিংক কেনেকুৱা লাগিছে জনাবচোন কেনেকুৱা লাগিছে নহয় মানে গাইজ এইযোৰ কইনাৰ মাকৰ বাবে লৈছে মানে মোৰ আইতাৰ কাৰণে আইতাক সুধিছোঁ ভাল লাগিছে নে নাই ভাল লাগিছে বুলি কৈছে গাইজ আমি এতিয়া এই কইনাৰ বাবে এই দুইযোৰ লৈ লৈছোঁ আৰু গাইজ আইতাৰ বাবেও লৈ ল'লোঁ এতিয়া সিহঁতে ঘৰত যাবে আমিও ঘৰত আহিম আৰু গাইজ আমি এতিয়া ঘৰত গৈ আছোঁ আৰু সিহঁতেও ঘৰত গ'ল গাইজ যিহেতু গুৱাহাটীত নৰেন্দ্ৰ মোদীজী আহিছে সেয়ে শুৱালকুছি গেটৰ কাষতৰ মিটিং অনুষ্ঠিত হৈ আছে আৰু আমিও এপাক চাই আহিলোঁ গাইজ এতিয়া শুৱালকুছিৰ পৰা আহি পালে আমি এতিয়া ব্লগটো শেষ কৰোঁ আৰু নেক্সট এতিয়া ভিডিঅ'ত লগ পাম যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ইমানেই বাই বাই